Hello and welcome back to Hives English YouTube channel. বন্ধুসকল আকৌ এখন নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত মই আহমেদ আলী। বন্ধুসকল আজি মই আপোনালোকক কিছুমান বহুত ইম্পৰ্টেণ্ট ৱৰ্ড শিকাম। এই ৱৰ্ডবিলাক নাজানিলে কোনোবাই ফ্লুৱেণ্টলি কথা পাতিব নোৱাৰিব ইংৰাজী ভাষাত। হয়তো আমি জানো এই ৱৰ্ডবোৰ, কিন্তু সেন্টেন্সত ব্যৱহাৰ কৰিবলৈ গ'লে আমি সমস্যাত পৰি যাওঁ যে এনেকুৱা হ'বনে নাই। বন্ধুসকল আজি মই কিছুমান ৱৰ্ড উদাহৰণৰ সৈতে আপোনালোকৰ সন্মুখত দাঙি ধৰিম। ইংৰাজী ভাষাত কথা পাতিবলৈ হ'লে এইবিলাক খুব গুৰুত্বপূৰ্ণ। বন্ধুসকল বলা ক্লাছলৈ আগবাঢ়ো। let's get started with the lesson. যিকোনো উপায়ে বা যেভাবেই হওক, ইয়াক মই ইংৰাজীত ক'ম anyhow. আমি এইটো যিকোনো উপায়ে কৰিবই লাগিব। I have to do it anyhow. ইতিমধ্যে ইয়াক মই ইংৰাজীত ক'ম meanwhile. মই সোনকালে উভতি আহিম, ইতিমধ্যে তাই ঘৰখন পৰিষ্কাৰ কৰিছে। I will be back soon. Meanwhile she cleaned the house. এই মুহূৰ্তত বা এই সময়ত, ইয়াক মই ইংৰাজীত ক'ম as of now. এই মুহূৰ্তত আমি মংগল গ্ৰহ সম্পৰ্কে বেছি কিছু নাজানো। As of now, we don't know much about the Mars. সেইকাৰণে বা সেয়ে, ইয়াক মই ইংৰাজীত ক'ম that's why. এই কাৰণে মোৰ পলম হৈছিল। That's why I was late. এই কাৰণেই তাই ইমান ক্লান্ত। That's why she is so tired. দক্ষ বা অভিজ্ঞ, ইয়াত মই ইংৰাজীত ক'ম এক্সপাৰ্ট। আপুনি দক্ষ, you are expert. swear শপত, মোৰ নামত শপত কৰা, swear on me. যিয়েই হওক বা তথাপিও, ইয়াক মই ইংৰাজীত ক'ম nevertheless. তেওঁ বুৰ্বক, তথাপিও মই তাক ভাল পাওঁ, he is stupid but I love him nevertheless. সমগ্ৰ বা গোটেই, ইয়াত মই ইংৰাজীত ক'ম entire. whole or complete with nothing missing. সমগ্ৰ বা গোটেই, কোনো কিছু এৰি নিদিয়াকৈ। For example, মই গোটেই বইখন পঢ়িছোঁ, I read the entire book. আমি জানিব লাগিব যে ৰিডৰ past form read হয়। স্পেলটো ঠিকেই থাকে, কিন্তু প্ৰনাউন্সিয়েশ্যনটো read হয়। তেওঁ বলিছিল তেওঁ গোটেই বস্তুটোৰ মূল্য দিব। He said he'd pay for the entire thing. He'd pay for the entire thing. He had বা he would or short form হ'ল he'd. ইয়াক আমি ইংৰাজীত কনষ্ট্ৰাকশ্যন বুলি কওঁ। অসমীয়াত ক'বলৈ হ'লে আমি ক'ব লাগিব সংকোচন। তেওঁ গোটেই বইখন 2 ঘণ্টাত পঢ়িছিল। He read the entire book in 2 hours. আজি মই গোটেই বিশ্বক ভাল পাওঁ। Today I love the entire world. অত্যাচাৰ কৰা বা অপমান কৰা, ইয়াক মই ইংৰাজীত ক'ম outrage. It means a feeling of anger and shock. এনেকুৱা অত্যাচাৰ আমি সহ্য কৰিব নোৱাৰি। We can't tolerate such an outrage. Outing, a short trip. ভ্ৰমণ কৰা বা ঘূৰি ফুৰা। আমি নিউয়ৰ্কলৈ ফুৰিবলৈ গ'লোঁ। We went on an outing to New York. সিহঁত ভ্ৰমণৰ পৰিকল্পনা কৰি আছে। They are planning for an outing. বন্ধুসকল, নিয়মিতভাৱে এনেকুৱা ভিডিঅ' পাবলৈ, নিজৰ ইংৰাজী ভাষাটো মজবুত কৰিবলৈ, ইংৰাজী ভাষাত ফ্লুৱেণ্টলি কথা পাতিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।